তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় চবৰে ভালে। তো আজি মোৰ লগত আছে আমাৰ বাৰ্বি। আমি মানে আজি এটা সৰুকৈ ভ্লগ বনাইছোঁ, মানে কি হৈছে ফটোশ্বুট এটা কৰিম। বাৰ্বিক আজি মই এটা ফটোশ্বুট কৰিম। কালি মানে নতুন এখন শাৰী আনিছোঁ, তো চবেই ইনষ্টাগ্ৰামত পাইছে আমাৰ ৰিলচবিলাক। তো আজি প্ৰথমবাৰ কাৰণে মানে ইউটিউবত ভিডিঅ' দিম গাইজ, আগে পিছত ভিডিঅ' বনাই বনাই এনেকৈ। তো আজি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' দিম, চবেই মৰম দিব। তো গাইজ আমাৰ কেমেৰা চেমেৰা একদম ৰেডি। তো আমাৰ মডেলৰ ৰেডি হৈছে বৰ্তমান। তো আমাৰ পোষ্ট অফ মডেলৰ একদম পুৰা এক্সাইটেড নেকি ফটো উঠাৰ কাৰণে? কেনে লাগছি গাইজ বহুত ভাল লাগছে আজি। কালি শাৰী আনি দিছোঁ, আজি ফটোশ্বুট কৰিম। এনে এতিয়া আৰু জীৱনত নাপাওঁ দে নাপাম দক গাইজ। তো গাইজ বলক আমি এতিয়া আমাক একদম লোকেশ্যন কৰি যাওঁ। বলক বুলি কওঁ। বলক বলক গাইজ। পিঠি খান তোৰ কি অৱস্থা হৈছে? গাইজ নিজে দিছি না কি গাইজ নিজে দিছি মই জানা ব্লাউজ নাই নেকি তোৰ? গাইজ তো গাইজ ছিল ভাবি মুখখন দেখাই দে একবাৰ। তো গাইজ এখন আমার গাড়ি গাইজ মূৰ্তি ধৰাই দি কেনে দেখিয়ে বেলেগ তোৰ একদম গোটেই ৰেহাটো দেখাই দিছোঁ দূৰৰ পৰা চাওঁ। যিয়ে নাপাবি ব্লাউজটো ভাল হৈছে কিন্তু ককলন যাবি দে এই তাকে যাম, তাতে ভাল হ'ব তাতে তাতে। তো গাইজ আমি তাকেলৈকে যাওঁ এতিয়া বৰ্তমান। বাৰ্বি আমাৰ চেণ্ডেল আনা নাই, তো মাদাৰে আমাৰ চেণ্ডেল লৈ আহিছে গাইজ। কি বঢ়িয়াকৈ দিছোঁ ব্লাউজটো, এই পিছফালটো বঢ়িয়া লগা হৈছে তোৰ। দেখছা না মা কেন কত কি কষ্ট থাকে ধুনীয়া লগা হৈছে চা। এনে আন ব্লাউজ তো কোনো দিবা নোৱাৰে। দেখছা না দুবাক লাগি ফেলছি ব্লাউজ ফটোত ভাল হ'লি হ'ল, ফটোত কত ভাল নহলে কুবাম গা ডলত কি লাগছে এগলাখান ক'ত। তো গাইজ আমি সৰুতে মানে এটা বস্তু দেখাই আছোঁ, এই বাউনীকে নাম লিখিছিলোঁ নিজৰ ভাল পোৱা পেটো আৰু নিজৰ নামটো লিখিছিলোঁ গাইজ। এইটো মোৰ নাম P+E লিখা আছিল। আগতে মানে এখন চাং আছিল গাইজ এখন জেগাত, তো এতিয়া আমাৰ বহুত স্মৃতি আছিল। এখন আছে চাঙৰ বা ধুনীয়া লোকেশ্যন গাইজ আমাৰ এইটো। চাওক কি ধুনীয়া একদম পথাৰৰ মাজত। কলা হাৰি কলা মাইনটো বগা নাই কিন্তু এনে মাইনটো বগা মাইনটো কলা দেই চাওঁ মাইনটো বগা দে ক'ত বগা। তো আমি এতিয়া গাইজ আহিছোঁ ফটোশ্বুট কৰিব বহুত তলত। কৈছে বাৰ্বি কৈছা হা এতিয়া যদি খুৰা অজগৰ খাবলৈ কেনে লাগিব এই জেগাত? নলিয়া লেতেৰাতে ফটো ভাল হয় এইখিনি কিনা দে চেণ্ডেল বা মডেল আমাৰ বেলেগ মডেল কিন্তু বিচৰি বিচৰি পাইছোঁ মই। কেলৈ কিনা কি কৈছা? নহয় কি কৈছা? নুঠা নেকি ফটো? নুঠা নুঠা উঠা দিছা নাই হে দে নালাগে তুই নুঠা যদি। বঢ়িয়া ফটো হ'ব ইয়াতে। তো হেল্ল' গাইজ, মোৰ ইউটিউবত ভিডিঅ' বনাব বৰ দিগদাৰ হৈছে গাইজ। দে ভালকৈ থাক। কি হৈছে পষ্ট দিবা জানা তই? পষ্ট দি অলপ কিবা। তো গাইজ আমাৰ বাৰ্বিক চাওক ফটো উঠি আছোঁ। ফটোবিলাক আমাৰ ইনষ্টাগ্ৰামত পাই যাব গাইজ। ফটোহে উঠা আড্ডা নেকি? ভিডিঅ' বনাব লাগে ইউটিউবত দিম। কি দিমে 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 আমি ইউটিউবাৰ হ'ম তো। কি মুগা কৰি আছা? ফটো উঠা নুঠা তই? হে কেতিয়া উঠবি? ইতে ফটো উঠা মুৰা কৰিছা দে বাহৰ লগত খেলি আছা? সৰু ছোৱালী নেকি তই? হা এতিয়া বহাখন দিব ক'ত ধৰিবি? এতিয়া ৰ বহা জেগা নাই, এখিনিতে বহ। এই মূৰাটোত বহ এতিয়া। এই আনিব ৰ এটা কিবা পাত দিওঁ ৰ আছে ৰ লিছোঁ ৰ এলাখানে বহিবা লাগিব দে বহ। কিবাক মাৰিব ভৰিখন কিবাকে দি দি দেখান ভৰিও দি কিবা বাবুন বহা দিছা আৰু ইনকে লিখি অলপ মুঠি নৰ্মেল থাক ৰ মই কেমেৰা চলাওঁ ৰ। তো গাইজ এইখিনি ফটো শ্বুট কৰোঁ দুটামান চাই থাকক। তো কেমেৰা ধৰা মানুহ নাই গাইজ, উপায় নাই দেখাব নোৱাৰিম গাইজ। বহুত জ্বালা হৈছে ফটো মান পাইছোঁ গাইজ, একো নাজানে না কিবা পোষ্ট দিবা জানে না কিবা বেলেগ জানে। খোজকাঢ়ি এটা ভিডিঅ' বনাম খুজিলোঁ, ভিডিঅ'টো বনাব নোৱাৰি গাইজ। কেনে যে মুক্তি ধৰিব একো নাজানে। কিয় জানা তই? হা কিয় নাজানে? অলপ মোবাইলত পুতলা শ্বট কৰি অলপমান ভিডিঅ' চিডিঅ' চোৱাৰ পিছত ৰিল চিলবিলাক
একো কাম নাই গাইছে উন্নতি নাই একো নাই নাই মই পাগলা নেকি মই পাগলা নাই দে মোক ইউটিউবতো চবে এনেকৈ মৰম দিব ইনষ্টাগ্ৰামত যেনেকৈ মৰম দিছে গাইছ মৰম দিবা গাইজ বহুত মৰম দিব তো গাইছ বাকী বাদ দিয়ক আমাৰ আজি ভ্লগটো এখন শেষ কৰোঁ একদম শ্বৰ্ট ভ্লগ এইটো তো আমি গাইছ যেতিয়া আৰু ভালকৈ বনাম তো চাব বেছিকৈ মৰম দিব গাইছ তো গাইছ এটা কথা কৈ যাওঁ লাষ্ট টাইমত কি বুলি কওঁ আমি বেছি কথা এটা ক'ব নাহিছিলোঁ যিহেতু ডাইৰেক্ট কথা কৈছোঁ তো কিবা ভুল চুল হ'ব পাৰে গাইছ বেয়া চেয়া নাপাব আৰু মানে পিছলৈকে চেষ্টা কৰিলে নিশ্চয় পাৰিম তো গাইছ মৰম দিব এখনিতে মৰম দিবা গাইজ বহুত মৰম